অসমৰ বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰিব নেকি ভাৰতৰ নেক্সট প্ৰধানমন্ত্ৰী হয় এনেকুৱা সকলোৰে হয়তো প্ৰশ্ন মনত আছে বা হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰেছত আছে নথকা নহয় তেখেত হয়তো নেক্সট পিএম হ'ব বুলি সকলোৱে আশা কৰি আছে আৰু তাৰ ওপৰতে আজি মই প্ৰেডিকচন কৰিবলৈ গৈ আছো বা মই চাইছিলো যে তেখেতে হোৱাৰ কিবা চান্স আছে নেকি তেখেতে হ'ব পাৰিব নেকি সেই বিষয়ে চাইছিলো গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক মই ক'বলৈ আহিছো গণিত শাস্ত্ৰই কি কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে তেখেত হ'ব পাৰিব নেকি নেক্সট ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰ ওপৰতে আটাইতকৈ বেছি ডাঙৰ প্ৰেডিকচন কৰিবলৈ গৈ আছো কিন্তু মই এটা কথা কম যে মই আজিলৈকে যিকেইটা প্ৰেডিকচন কৰিছো সকলোৱে জানে সকলোকেইটাই শুদ্ধ হৈছে একেবাৰে ৰাইট গৈছে 2024 চনৰ টি20 বিশ্বকাপ আমাৰ ইণ্ডিয়া টিমে জিকিব গৈছিল জিকিলে আৰু বহুকেইটা প্ৰেডিকচন কৰিছিলো যিকেইটা নেকি সঁচা হৈছে আৰু এতিয়া মই আহিব বিচাৰিছো অসমৰ বৰ্তমান সময়ৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰিব নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী তাৰ ওপৰত ডাঙৰ প্ৰেডিকচন কৰিবলৈ গৈ আছো আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে হিমন্ত বিশ্ব শৰ্মাক ভাল পায় তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'ৰ বাবে আৰু প্ৰথম কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো নাম হয় সেই নামটোতে আচলতে মেজিক আছে তেখেতৰ নামটো বহি আছে প্ৰায় মঙ্গল গ্ৰহত আৰু মঙ্গল গ্ৰহই কি দিয়ে মই আগতো আপোনালোকক জনাইছো যে নেম ফেম জনপ্ৰিয়তা পপুলাৰিটি এই মঙ্গল গ্ৰহই দিয়ে আৰু যিসকলৰ আচলতে নাম যিসকল ব্যক্তিৰ নাম মঙ্গল গ্ৰহত বহি থাকে তেওঁলোকে পলিটিক্স নহলে এক্টিং ডান্সিং এইবিলাক ফিল্ডত যদি যায় তেনেহলে বহুত বেছি জনপ্ৰিয়তা বা পপুলাৰিটি পোৱা দেখা যায় গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো হেতুৱে দেখা গৈছে আৰু তেখেতৰ যেটো জন্ম তাৰিখ হেতু হৈছে 1 ফেব্ৰুৱাৰী আৰু 1 তাৰিখে যিসকল ব্যক্তি জন্ম হয় তেওঁলোকক ৰুল কৰে আচলতে সূৰ্য অৰ্থাৎ ৰবিয়ে আৰু সূৰ্যৰ পৰা হিমন্ত বিশ্ব শৰ্মাই কি লাভ কৰে গুড কমিউনিকেশ্যন স্কিল কেনেকৈ কথা ক'ব পাৰে সকলোৱে জানে তেখেতে তাৰ লগতে লিডাৰশ্বিপ আৰু লিডাৰশ্বিপটো কিমান আৰু একেবাৰে ভৰি আছে এটা টিম লৈ বা এটা ৰাজনীতি দল লৈ কেনেকৈ পৰিচালনা কৰিব লাগে হেতু হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে সকলোৱে জানে আৰু লিডাৰশ্বিপ যেটো কোৱালিটি এটো কিন্তু একেবাৰে ভৰি আছে আৰু কিয় তেখেতৰ ইমান সফলতা লাভ কৰিছে বুলি ক'লে মই এটোৱে কম যে তেখেতৰ নামটো বহুত বেছি ভাল পজিশনত বহি আছে আৰু যেহেতু তেখেতৰ জন্ম 1 তাৰিখে হৈছিল সূৰ্য তেখেতক ৰুল কৰে গতিকে নামটো যেহেতু মঙ্গল গ্ৰহত বহি আছে সেইবাবে আটাইতকৈ বেছি আশীৰ্বাদ সকলো ফালৰ পৰা পোৱা দেখা গৈছে তাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেক্সট ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব নেকি সেই বিষয়ে যদি প্ৰেডিকচন কৰিবলৈ যাওঁ তেনেহলে এটোৱে কম যে এতিয়া তেখেতৰ সময় অহা নাই হয় এতিয়া সময় অহা নাই আৰু এতিয়া মুখ্যমন্ত্ৰী তেখেত হৈ আছে আৰু হয়তো আপোনালোকে বহু কেটা বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা তেখেতক দেখা পাব কোনো হয়তো তেখেতক হৰুৱাব নোৱাৰিব এটো এটা বহুত বেছি ডাঙৰ প্ৰেডিকচন আপোনালোকে মনত ৰাখি থব আৰু মই যি দেখিছো তেখেত বহুত বেছি পাৱাৰফুল হয় তেখেতক হৰুৱাবলৈ বেলেগ এজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ব্যক্তি আহিব লাগিব পলিটিচিয়ান আহিব লাগিব নহলে কিন্তু অসমত হৰুৱাব নোৱাৰে আৰু প্ৰধানমন্ত্ৰী হ'ব পাৰিব নেকি বুলি ক'লে মই কম যে হয় সম্ভাৱনা আছে কিন্তু এতিয়া নহয় 2030 চনৰ পাছত মনত ৰাখিব এতিয়া নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্তমান সময়ত বয়স হৈছে 55 ইয়াৰ্স আৰু যেতিয়া 60 বছৰ হৈ যাব তাৰ পাছত কিন্তু সম্ভাৱনা আছে সম্ভাৱনা নাই বুলি মই ক'ব নোৱাৰো বাকি যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ